फ्रेंड्स আপোনালোক সকলোকে স্বাগতম জনাইছো বিউটি ষ্টেচনৰ অন্য এটি এপিসোডলৈ আজি মই আপোনালোকক দেখুৱাব গৈ আছো আমি কেনেকৈ এটি হোম ৰেমেডিৰ পৰা ঘৰতে বহি উজ্জ্বল দাগবিহীন বগা ছাল পাব পাৰো গতিকে আহকচোন আমি অকণো পলম নকৰি আমাৰ আজি এই বিশেষ হোম ৰেমেডিটো তৈয়াৰ কৰো লেটস গেট ষ্টাৰ্টেড পেকটো বনোৱাৰ বাবে আমাক লাগিব বিলাহী এফাল অকণমান চেনি আৰু কেইটোপালমান বেবী অইল গোটেই পেকটো কেনেকৈ ছালত লগাব লাগে আহকচোন চাও মই বিলাহী দুখৰত প্ৰথমতে অকণমান চেনি দি লৈছো আৰু কেইটোপালমান বেবী অইল দি লৈছো এতিয়া বিলাহী দুখৰ গোটেই মুখতে সাৰ্কুলাৰ মোচনত ধুনিয়াকৈ মাসাজ কৰিম প্ৰায় 10 পৰা 15 মিনিট সময় আৰু খুব মিহি মিহিকৈ মাসাজ কৰিব লাগিব যাতে মুখৰ ছালখনে অকণো কষ্ট নাপায় বিলাহীৰ ৰস আমাৰ ছালৰ বাবে বহুত উপকাৰী বিলাহী এন্টিঅক্সিডেন্টেৰে ভৰপূৰ বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন সি আছে যি ছালক বগা কৰাত সহায় কৰে বিলাহীৰ ৰসে ৰদে পৰা ছাল ভাল কৰে বিলাহীৰ ৰস নিয়মিত ব্যৱহাৰৰ ফলত স্কিন ইউথফুল হয় আৰু ব্ৰাইট হয় চেনিৰ ব্যৱহাৰৰ ফলত আমাৰ ছালৰ মৃত কোষসমূহ দূৰ হয় ছালত তেজ চলাচল ভাল হয় যাৰ ফলত স্কিন গ্লোয়িং হয় সেইদৰে বেবী অইলত প্ৰচুৰ পৰিমাণে ভিটামিন ই থাকে যি ছাল নিমজ বগা আৰু মিহি কৰে ছালৰ শুকান ভাব আঁতৰায় ৰৈ যোৱা বিলাহীখিনি পেলাই নিদি হাত ডিঙি গল সকলোতে লগাব পাৰে এতিয়া মই পেকটো লগাই 20 মিনিট শুকাবলৈ ৰাখি দিম 20 মিনিট পিছত ঠাণ্ডা পানীৰে মই মুখখন ধুই আহিছো আৰু টাৱেলেৰে পানীবিলাক টুকি দিছো এতিয়া অকণমান এল'ভেৰা জেল লৈ ধুনিয়াকৈ সাৰ্কুলাৰ মোচনত মুখখনত মাসাজ কৰিম প্ৰতি সপ্তাহত এবাৰকৈ এই পেকটো লগাব আৰু 20 মিনিট পাছত ধুই দিব পাৰ্থক্য মাত্ৰ এবাৰ ব্যৱহাৰ কৰিয়ে দেখা পাব আপোনালোকে বাৰু দেখা পাইছেনে পেকটো লগোৱাৰ পিছত ছালখন কিমান বগা আৰু গ্লোয়িং হৈ পৰিছে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক এটা নিশ্চয় কৰিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব অৱশ্যে কৰিব আকৌ এটি নতুন ভিডিঅ'ত এটি নতুন টিপছ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো বাই বাই এণ্ড টেক কেয়াৰ